আজি অসম চৰকাৰক জুবিনদাৰ বাবে এটা অনুৰোধ জনাম। প্ৰথমতে এই ভিডিঅ'টো চাওক। এইটো হৈছে ভাৰতৰ প্ৰথমটো মিউজিকেল ৰোড, যাৰ ওপৰেৰে গাড়ী পাৰ হৈ গ'লে এআৰ ৰেহমানৰ জয় হো গানটো বাজি উঠে, যাক নতুনকৈ মুম্বাইত বনোৱা হৈছে। এতিয়া কথাটো হ'ল, আমি আমাৰ মৰমৰ জুবিনদাৰ কাৰণে তেওঁৰ সমাধি ক্ষেত্ৰৰ ওচৰত এনেকুৱা কিবা এটা বনাব নোৱাৰো নেকি? এইটো টেকন'লজি জাপান আৰু হাংগেৰীত বহুত ফেমাছ, আৰু এনেকুৱা ৰোড পৃথিৱীৰ বহুত জেগাত বনোৱা হৈছে। ইয়াৰ কাৰণে ৰাস্তাত এটা কেলকুলেটেড ডিষ্টেঞ্চত স্পেচিয়েলি ডিজাইন কিছুমান গ্ৰুপছ বা বাম্পছ বনোৱা থাকে, যাৰ ওপৰেৰে গাড়ী পাৰ হৈ গ'লে চকাত এটা ভাইব্ৰেশ্যন ক্ৰিয়েট হয়, আৰু সেই টায়াৰৰ ভাইব্ৰেশ্যনটো মিউজিক বা মেলোডিলৈ ৰূপান্তৰিত হয়, আৰু কোনটো গান বা মেলোডি প্লে হ'ব সেইটো বনোৱাৰ সময়তে ডিচাইড কৰিব পাৰি। গতিকে অসম চৰকাৰৰ ওচৰত এটা বিনম্ৰ অনুৰোধ, যাতে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ ওচৰত এনেকুৱা মিউজিকেল ৰোড এটা বনায়। আপোনালোকেও যদি এনেকুৱা মিউজিকেল ৰোড জুবিনদাৰ সমাধি ক্ষেত্ৰৰ ওচৰত হোৱাটো বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।